আকাশী গংগা উত্তৰে আকাশী গংগা সৰুবৰ কি ধুনীয়া ধুনীয়া মাছ বাপৰে মজা ভণ্টি দি আছে তোমাৰ তাত ধৰিম চাবা দেই এই ভিউ পইণ্টত ফটো ছেশ্যন চলি আছে কাজিৰঙা ভিউ পইণ্টত বঢ়িয়া তদ্দুৱাৰ কীৰ্তন ঘৰৰ মূল আসন ভাগ মাজতে আছে গুড মৰ্নিং এভৰিৱান সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি যাম মানে বৰদোৱাত শংকৰদেৱ জন্ম হৈছিল সকলোৱে জানে আজিৰ পৰা 500 বছৰ আগত শংকৰদেৱৰ য'ত জন্ম হৈছিল য'ত শংকৰদেৱে কবিতা ধৰ্মগ্ৰন্থ লিখিছিল সেই শিলিখাজোপাৰ তল তাক দেখুৱাম আকাশী গংগা আছে আকাশী গংগা দেখুৱাম মানে ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে চাই থাকিব ভিডিঅ'টো আগলৈকে স্কিপ নকৰিব বলক ভিডিঅ'টো চাৰঘৰ পাই গ'লোহি চাৰঘৰ পাই এতিয়া আৰম্ভ কৰিছোঁ আমি যাত্ৰা আগত লাডুগত মানে দীপাংকৰ ৰৈ আছে দীপাংকক উঠাই আমি গৈ থাকিম গন্তব্য স্থানলৈ চাই থাকিব ভিডিঅ'টো আগলৈ বৰদোৱা যি ধুনীয়াকৈ আপোনালোক দেখাবলৈ চেষ্টা কৰিম এতিয়া দীপাংকক এতিয়া সেইটো দীপাংকৰ আহিছে আহি যোৱা দীপাংকৰ নমস্কাৰ অলপ তেল চেল ভৰাই লৈছোঁ আমি এতিয়া তাৰপৰা আকৌ গৈ থাকিম দীপাংকৰ এয়া আমাৰ সঞ্জীৱ গৈ থাকিম চাই থাকিব ভিডিঅ' ধুনীয়াকৈ দেখাই গৈ থাকিম কাজিৰঙা আমি এতিয়া স্পীড 40 লিমিট আমি পালোহি কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা ভিউ পইণ্ট পাই গ'লোহি এতিয়া কাজিৰঙা ভিউতে অলপ চেলফি উঠাম লং ভিউ পইণ্টটো অকণমান দেখাম কাজিৰঙা তাৰপিছত গৈ থাকিম আকৌ চাই থাকিব ভিডিঅ'টো মিছ নকৰিব খালি মিছ কৰিলে পিছত নহয় এতিয়া চাব লাগিব এয়া যে কাজিৰঙা ভিউ পইণ্ট গুৱাহাটী যিমানবাৰ অহা হয় সিমানবাৰে কাজিৰঙা ভিউ পইণ্টত ৰোৱা হয় চেলফি তোলা হয় কিন্তু ভিডিঅ' কৰা খুব কম হয় তাত দেখাইছোঁ অলপ এইটো হৈছে কাজিৰঙা ভিউ পইণ্ট পানী বাঢ়িছে ব্ৰহ্মপুত্ৰত পানী বাঢ়িছে পানী সোমাইছে অলপ কাজিৰঙা ভিতৰলৈ আমাৰ ফটো ছেশ্যন আৰম্ভ হৈ গ'ল কাজিৰঙাত ফটো ছেশ্যন চলি আছে দীপাংকত ধুনীয়া একদম ফটো মাৰে একদম মজা লাগি আছে আমাৰ একদম বিপ্লৱ ছাৰ ফটো তোলাত ব্যস্ত পূৰা একদম খুব ভাল লাগে এইখন ভাল লাগে কাজিৰঙা ভিতৰত বুজাব নোৱাৰোঁ আপোনালোকে আহিলে সকলো আহি থাকে চাব এতিয়া মোক ফটো এতিয়া দীপাংকৰ ধুনীয়াকৈ তুলি দিব এতিয়া ভিউ পইণ্টত ফটো ছেশ্যন চলি আছে কাজিৰঙা ভিউ পইণ্টত বঢ়িয়া চিনাকি মানুহ ওলাইছে এজন চিনাকি খুব চাইছে ফটো ছেশ্যন চলি আছে পূৰা এটা ফটো ছেশ্যন সমাপ্ত কৰিলোঁ ফটো ছেশ্যন সমাপ্ত কৰি এতিয়া আমি গৈ আছোঁ গতদসকলে চাই থাকিব আপোনালোকে ভিডিঅ'টো আগলৈকে মিছ নকৰিব বুঢ়া পাহাৰ মাজে মাজে আহি আছো একদম বৰষুণ পুৰা একদম আশ্চৰ্যৰ এটা গান লগাই লৈছো আহি আছো আমি খুব ভাল লাগিছে বুঢ়া পাহাৰ মাজেদি আহি একদম বৰষুণ তাতে একদম সুন্দৰ কৰি তুলিছে পৰিৱেশ ধুনীয়া বৰদোৱা মেইন গেট ইয়াৰ পৰা যাব লাগিব 10 কিলোমিটাৰ পথ যাব লাগিব ৱেলকাম কৰিছে আমাক পৰ্যটন বিভাগ
টুৰিজিমে আমাক ৱেলকাম কৰিছে বটদ্ৰৱালে। অলপ হেৰি দিয়কচোন, কি কিনিলে আপুনি? কলিতাটো লৈছে ন দাদা? কলিতা লৈছো, তাৰপিছত দুগছ চাকি, তামোল পাণ লোৱা নাই আপুনি? নিমখ লাগিব আপোনাৰ এইটো ন? চব দিলা? নিমখ মিঠাতেল হ'বনে 5 বছৰ কাৰণে? হৈ যাব আপোনাৰ, চাকিটো সৰু নহয়। ঠিক আছে, কিমান হ'ল? জোখতকৈ বেছি দাম পাইছোঁ বৰদোৱাত, বহুত দাম মানে চাকি। উপায় নাই, ল'বতো লাগিবই। অলপ কিনি লওঁ, তাৰপিছত ভিতৰ ভাগ দেখাম, আপোনালোক চাই থাকিব। আপোনালোক যিমানবোৰ দেখাবলৈ চেষ্টা কৰিম, ভিতৰ ভাগ বৰদোৱা থানাৰ ভিতৰ ভাগ দেখাবলৈ চেষ্টা কৰিম। আপোনালোক চাই গৈ থাকিব মোৰ লগত। নৈবদ্য গৃহলৈ এইফালে কোনফালে যাম? ইয়াৰ বন্তি প্ৰজ্বলন কৰা ঠাই খুব সুন্দৰ। আজি ৰাইজ খুব বহুত হৈছে, আজি খুব সুন্দৰকৈ বন্তি প্ৰজ্বলন কৰা কৰিব পাৰি ইয়াত সুন্দৰকৈ, খুব ধুনীয়া লাগিছে। আৰু এইটো মই ভিতৰ ভাগ অকণমান দেখাবলৈ চেষ্টা কৰোঁ। ভকতৰ লানি নিচিকা সুত আজি। এয়া হৈছে নৈবদ্য গৃহ। এই নৈবদ্য গৃহতে আপোনালোকে পোৱা শৰাই সঁফুৰা আনিলে ইয়াতে দিব পাৰিব। আৰু নৈবদ্য গৃহত এই ভক্তসকলে আগবঢ়োৱা শৰাই কলিতা তথা এইখিনি ইয়াতে জমা লয়। 2011 চনতে আহিছিলোঁ। যেতিয়া 2011 চনত অহাৰ পিছত এতিয়া সুদীৰ্ঘ 10 বছৰ পিছত আহিছোঁ, কিন্তু যথেষ্টখিনি পৰিৱৰ্তন হৈছে, মানে সুন্দৰ হৈছে আগতকৈ, ভাল লাগিছে। এতিয়া পৰিৱেশ খুব সুন্দৰ হ'ল, নতুনকৈ ধুনীয়াকৈ বাটৰা বনাইছে, যথেষ্টখিনি ভাল, মানে পৰিচালনা সমিতিয়ে যথেষ্টখিনি কাম কৰিছে, খুব সুন্দৰ হৈছে। মই অকণমান পুখুৰীটো দেখাবলৈ চেষ্টা কৰিম, যদি কাছ ওলাই থাকে আপোনালোকক কাছ দেখাবলৈ চেষ্টা কৰিম। এয়া মাছ দেখিছেনে আপোনালোকে? মাছ কি সুন্দৰকৈ মাছ ওলাই আছে, ধুনীয়াকৈ মাছ ওলাই আছে। কাছ ওলাবনে? বিস্কুট দিব পৰা নে ভাল হ'লহেঁতেন? বিস্কুট দিয়াহেঁতেনে আহি গ'লহেঁতেন, বিস্কুট মুড়ি দিয়াহেঁতেনে। একদম ধুনীয়া লাগিছে মাছখিনি। কাছ ওলাবনে? নহয়, এইবোৰ কি মাছ? এইবোৰ এই পুখুৰী পাৰটো দেখালোঁ আপোনালোক। এতিয়া পুখুৰী পাৰত আছে এয়া ভকতসকল থকা আৱাসগৃহ। আৱাসগৃহটো আমাৰ দেখাই দিছোঁ। এয়া খুব সুন্দৰ। এইটো কি বনাইছে? এইবোৰ হেৰিব পৰা নাই, এইটো কি বনাইছে? কিবা এটা বনাইছে, কিন্তু মাটিৰ হয়, কিবা এটা কিন্তু বনাইছে। কি বনাইছে এতিয়া ওচৰত থকা নাই, ক'ব পৰা গ'ল নাই, সুধিব পৰা গ'ল নে? 22 বছৰ হ'ল। আপোনাৰ ঘৰ? মোৰ ঘৰ মৰিগাঁৱত ন? এতিয়া বৰ ধুনীয়াকৈ আপুনি কথা এষাৰ কৈছিলে, কৈ দিয়কচোন আকৌ। শিৱসাগৰ শিৱদৌল গুৱাহাটীত আৰু নহ'ল। হয়, সঁচা কথা ক'বা ভণ্টি, তোমাৰ বয়স কিমান হ'ল? বাহ, বঢ়িয়া। এইটো মানে পাণ্ডু দলং চাবানে? হয়, সঁচা কথা ক'বা ভাইটি, তোমাৰ বয়স কিমান হ'ল? এই বাহ, মজা। গুৱাহাটীলৈ যাবানে? পাণ্ডু দলং চাবানে? চিনাই যদি গুলি মাৰে বুকু পাতি ল'বানে? বঢ়িয়া। এজোপা হৈছে শিলিখা, বটদ্ৰৱা থানাৰ ভিতৰত আছে, য'ত শংকৰদেৱে এই শিলিখা তলতে বহি শাস্ত্ৰ ভাগত তেওঁ ৰচনা কৰিছিল। ইয়াতে খুব সুন্দৰকৈ তেওঁ ৰাখিছে ইয়াৰ পৰিচালনা সমিতিয়ে। এই শিলিখা তলত বহি, য'ত শংকৰদেৱে খুব সুন্দৰকৈ লিখিছিল বহি 12জন ভকতক লৈ এই শিলিখা তলতে বহিছিল। মই অলপ দেখাই দিওঁ আপোনালোকক, সুন্দৰকৈ ৰাখিছে তেওঁলোকে পৰিচালনা সমিতিয়ে। এয়া হৈছে মূল কীৰ্তন ঘৰ। আমি মূল কীৰ্তন ঘৰ মজিয়াত আছোঁ। এয়া আমাৰ দীপাংকৰ ধুনীয়াকৈ ফটোশ্বুট কৰি আছে। এয়া আমাৰ একদম ধুনীয়াকৈ ফটো মাৰি আছে পূৰা। বটদ্ৰৱাৰ যি কীৰ্তন ঘৰৰ মূল আসন ভাগ মাজতে আছে।
কীৰ্তন ঘৰৰ মাজত আছে, যি মূল আসন, এই মূল আসন ভাগ একদম খুব মাজতে আছে, খুব সুন্দৰ। এখন হৈছে কৃষ্ণ আসন ভাগ খুব সুন্দৰকৈ মাজত ৰাখিছে। অলপ দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আকাশী গংগা, উত্তৰে আকাশী গংগা সৰুৰ ওপৰত কি ধুনীয়া ধুনীয়া মাছ, বাপৰে মজা। ভণ্টি দি আছে, তোমাৰ তাত ধৰিম চাবা দেই। যাওঁ ধৰিব নোৱাৰা ধৰিব তাকে দেই, চাওঁ বুলি দিছে। মজা লাগিছে। আকাশী গংগা আপোনালোকক অলপ আগতে মাছ দেখালোঁ। খুব ইমান মাছ মানে দেখি সঁচাই অপূৰ্ব লাগিল। আকাশী গংগা পাৰে পাৰে সুন্দৰকৈ আপোনালোক অতিথি আহিলে ধুনীয়াকৈ বনাই খাব পৰা ব্যৱস্থা আছে। বটদ্ৰৱা থানৰ ৰাইজে বনাই আছে। পাৰে নিজে নিজে বনাব পৰা যিহেতু জেগা আছে। সঁচাকৈ ইমান সুন্দৰ লাগিছে শংকৰদেৱৰ এই জন্মস্থানত থাকি। খুব চাফ চিকুণকৈ ৰাখিছে, চব মন সুন্দৰকৈ ৰাখিছে। পৰিৱেশটো সঁচাই ভাল। কাষতে আকাশী গংগা আছে, কাষতে থান আছে, কীৰ্তন ঘৰ আছে। আপোনালোকক কীৰ্তন ঘৰটো অলপ দেখাইছিলোঁ, কীৰ্তন ঘৰৰ মাজেদি আহোঁতে দেখাইছোঁ আপোনালোকক। এইটো এটা খুব সুন্দৰকৈ এটা ৰংগমঞ্চ আছে, খেৰসুঁতি সাংস্কৃতিক মঞ্চ, খুব সুন্দৰকৈ এটা ৰংগমঞ্চ আছে, খুব সুন্দৰ পৰিৱেশ আছে। ইমানে আপোনালোকক শংকৰদেৱৰ বটদ্ৰৱা থান দেখালোঁ, মানে শংকৰদেৱৰ জন্মস্থানত দেখালোঁ। উত্তৰে আকাশী গংগা দেখালোঁ, আপোনালোকক দেখুৱাই আহিলোঁ, কীৰ্তন ঘৰ দেখুৱালোঁ, আৰু অলপ থাকিলে দেখাবলৈ নহ'ল। ইমানেই ব্লগটো আজি সামৰণি মাৰোঁ ইয়াৰ পৰাই। চ' বাই বাই আজিলৈ ইমানেই, আৰু এটা নতুন ব্লগৰ লগ পোৱাৰ আশাৰে বাই বাই। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।